So finally বহুত দিনৰ মূৰত মা দেউতা বাইদেউ ভিনি টিকলা বাবু মুন মই সব ৰেডি আৰু আমি গৈ আছোঁ এতিয়া ইণ্ডিয়া আৰু সাউথ আফ্ৰিকাৰ খেল চাবলৈ আৰু এই খেল হ'ব বৰ্ষাপাৰা ষ্টেডিয়ামত গুৱাহাটীৰ বৰ্ষাপাৰাত আৰু আগতেও হৈছিল কিন্তু আগতে চোৱা নাছিলোঁ এইবাৰে প্ৰথম যদিও মেনৰ প্ৰথমবাৰ কিন্তু আগতে মহিলাৰ এবাৰ চাইছিলোঁ ইণ্ডিয়া আৰু ইংলেণ্ডত আছিলে আৰু সেইটো চাগে 2017ৰ কথা হ'ব আৰু টিকেট দিয়া আলোচনা চাইলোঁ একবাৰ টিকেট আৰু এইদিনাখন আছে টিকেট চব চাম একেলগে আৰু লগৰ চাৰিটা আছে চাৰিটা টিকেট তাতে দিব লাগিব টোটেল 15টামান টিকেট কাটিছিলোঁ আৰু প্ৰথমতে গাড়ীখনক অলপ কিবা খুৱাই লওঁ মানে তেল ভৰাওঁ এতিয়া ডিজেলৰ পাৰ লিটাৰ 87 হৈ আছে 2000 টকা খালে আৰু চব ঠিকে ঠাকে আছে পাছে বৰষুণে আহে নেকি পুৰা মেঘ দি আছে আৰু ৱেডাৰ ৰিপৰ্ট অনুযায়ী ঠিক 6টা 7টা মানত বৰষুণ আহিব লাগে আশা কৰোঁ এনে যাতে নহয় আৰু বাইহাটা পালোঁ এতিয়া অলপমান ৰ'দটো ওলছি বাৰু মনটো ভাল লাগছে হোপ ফৰ দ্য বেষ্ট আৰু ফাইনেলি গুৱাহাটী পালোঁ এতিয়া বৰ্তমান ৰ'দ দি আছে মজা আশা কৰোঁ এনেকৈ থাকোঁ আজি দিনটো আৰু আমি ভিতৰেদি নাযাওঁ মানে বাহিৰেদি যাম গড়চুক হৈ যাতে জামটো কমকৈ পাওঁ আৰু এইটো আছে ৰেডিশ্যন ব্লু য'ত গোটেই টিমটো আছে ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ গাড়ীখন ইয়াতে পাৰ্কিং কৰিলোঁ কিবাকৈ পাৰ্কিং পালোঁ যি আৰু ইয়াৰ পৰা এতিয়া 2 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব বেছি দূৰত হ'ব বুলি ভাবিছিলোঁ কিন্তু বেছি দূৰ নহয় ইয়াৰ পৰা জাষ্ট 2 কিলোমিটাৰমান হ'ব আৰু আজি হৈছে দুৰ্গা পূজাৰ সপ্তমী চ' ইয়াতে পূজা চলি আছে কাষতে জেনপাৰা হয় এইখিনি ফাইনেলি পাই গ'লোঁ ষ্টেডিয়াম এইখনেই হৈছে ষ্টেডিয়াম বাহিৰৰ পৰা এতিয়া টাইম হোৱা নাই জাষ্ট 1:30 বাজিল 3টা বজাত আমাৰ গেটখন খুলি দিব আমি পৰিছিলোঁ 5 নম্বৰ আৰু 6 নম্বৰ গেটত আৰু ফাইনেলি চাৰিটা লগ পালোঁ আৰু টিকেটকেইটা দিলোঁ নিজকে কিবা দালাল আছে এনেকৈ টিকেটকেইটা দি হ'লেও মজা লগৰকেইটাক দি দিব পাৰিলোঁ এনেকৈ নামে বৰ্ষাপাৰা বৰষুণ নাই কি হ'ব নামটো চেঞ্জ কৰিলি হয় তাৰ নামে চেঞ্জ কৰিব লাগিব ফাইনেলি লাইনত খাৰা হ'লোঁ আমাৰ হ'ল গেট নম্বৰ 5 আৰু মা দেউতা বাইদেউ ভিনি আৰু ভাইটি হ'ল গেট নম্বৰ 6ত একেলগে টিকেট নাপালোঁ চব বেলেগ বেলেগকৈ চাব লগা হ'ল আৰু লগৰকেইটা গেট নম্বৰ 3ৰে সোমাব চবৰে ষ্টেণ্ড বেলেগ বেলেগ দে আৰু স্কেনে কৰি থাক বাপৰে স্কেন কৰিছে কিন্তু টিকেটটো
ফিল্মি ষ্টাইলত এণ্ট্ৰি কৰাৰ পিছত এইবাৰ নিজৰ ষ্টেণ্ডক লগি পূৰা দৌৰি আছোঁ আৰু চাউথ ষ্টেণ্ড ছেকেণ্ড ফ্ল'ৰ দেই বাইদেউ যাবা দিয়ে আৰু সোনকাল আমাৰ কাষৰ ষ্টেণ্ড মানে ৱেষ্ট ষ্টেণ্ডত আছে আমাৰ মা দেউতা বাইদেউ ভিনি আৰু ভাইটি ইয়াৰ পৰা জুম কৰি দেখা পায় এইজনে ঠিক কৰি আছে স্পাইডাৰ কেম্প ঠিক কৰি আছে কেনেকৈ কি কৰিব লাগে প্ৰেক্টিচ চলি আছে 4টা বস্তুত 4ডাল ৰছীৰে এনেকৈ এইটো ওলমাই ৰখা হয় এইডাল ৰছীৰে নমস্কাৰ পাছে পইচা মান ভৰি আহিছোঁ আৰু এক গ্লাছ ক'ল্ড ড্ৰিংকছত 50 টকা বাপা লুটছি দে আৰু ঠাণ্ডাকৈ থাকোঁতে প্ৰথমবাৰ আহিলে মুৰলী কাৰ্তিক আৰু মুৰলী কাৰ্তিকে যায়ে ভাষণ দিব ধৰিলে তাতে সেয়া আৰু এইটো হৈছে কেমেৰামেন বম কেমেৰা লৈ আছে আৰু ইফালে বহুত আছে কেমেৰা চবে ভিডিঅ' কৰি আছে আৰু পুৰা আৰু এইফালে চব কমেণ্টেটৰ আকাশ চোপ্ৰা ৰবি শাস্ত্ৰী যতীন চাপ্ৰু গোটেইখিনি আছে সুনীল গাভাস্কাৰো আছে আৰু চবকেইজনকে সম্বোধনা জনালে আমাৰ গামোচা আৰু জাপিৰে আৰু চবেই ৱাৰ্ম আপৰ কাৰণে এনেকৈ ওলাই আহিল কিছুমানে ফুটবল খেলি আছে ষ্ট্ৰেচিং কৰি আছে মজা এইটো চাউথ আফ্ৰিকাৰ টিম আৰু ইণ্ডিয়াৰ টিমটো অলপ সিফালে আছে Guwahati Stadium, make some noise if you have come to watch the hitman Rohit Sharma. I think the next name can get louder. Let's see. I think the next name can get louder. All right. Guwahati Stadium, make some noise if you have come to watch the King Virat Kohli. আৰু ফাইনেলি ঠিক টছ কৰাৰ টাইমতে আহি গ'ল আমাৰ বৰষুণ যিটো এক্সপেক্টেড টাইম আছিল সেই টাইমতে বৰষুণ আহিল কি কৰা যাব আৰু ভগৱানে চকু মেলি চালে অলপমান টাইম যোৱাৰ পিছতে বৰষুণ কমিল আৰু ৰিটাৰ্ণ আহি গ'ল কভাৰ চ' ফাইনেলি আশা কৰোঁ আৰু বৰষুণ নাহে আৰু পূৰা টাইমত খেলা আৰম্ভ হ'ব Jamal Srina, all in readiness for the toss. Roll the boys.
টছ কৰি থাকোঁতে আৰু বৰষুণ আহিল আৰু কভাৰ আহি গ'ল। খেলা কি হয় নাজানো আৰু ভগৱানেহে জানে। আৰু কমিল দে কিবাকে আৰু টাইম লছ হোৱা নাই বাৰু, ঠিক টাইমতে খেলা ষ্টাৰ্ট হ'ব। চ' আৰু যাতে নাহে আৰু সেয়ে প্ৰে কৰি আছোঁ আৰু ফাইনেলি খেলা আৰম্ভ হ'ব আৰু সেই প্লেয়াৰকেইটা আহি আছে। চাউথ আফ্ৰিকাৰ ফিল্ডিং, ইণ্ডিয়া বেটিং। চ' হিয়াৰ উই গো। Opening the bowling for South Africa, jersey number 25, गुवाहाटी क्या आप तैयार हो? Ladies and gentlemen, all eyes on the big screen. Countdown आने वाला है. We are going to do the countdown together. और ये मैच हम साथ में शुरू करेंगे. Are you ready? আমার আগে দিয়ে ছয় মার লাগে দে বলটু দিয়ে ভাই বলটু দি ওর বল নেই তো ওর খেলা হবো বল দি Ladies and gentlemen, please return the ball as quickly as possible. হাও এইবাৰ বোলে কিবা হাঁহ পলচি হৈছে দে আৰু গুৱাহাটীত কিবা নহ'লে কিবা এক খোলা হ'বই দে আৰু এইবাৰ বা কিবা হাঁহ পলচি আৰু সাপেও খেলা চাব আহিছে কি কেছে দেই ইচ্ছা কৰি সাপখৰ চাব আহিছে খেলা চাবা দি কয়া নে আৰু আৰু শৰ্মা আউট গ'ল এইবাৰ আহিল বিৰাট কোহলি চ' আশা কৰোঁ ভাল খেলিব আজি মজা বেষ্ট অফ লাক ইণ্ডিয়া যে ধাগা খেলি দিছে একদম ধাপ ধূপ 4-6 ভগৱান মজা সূৰ্য কুমাৰৰ 50 আৰু এইবাৰ আহিছে ডিকে ডিকে পুৰা ধামাকা ফিনিচিং লাগে
20 অভাৰৰ শেষত ইণ্ডিয়াৰ হ'ল 231 এতিয়া গৰম লাগিছে বহুত আৰু ই কি পানী পিটি আছে আমাকো দিয়ে ভাই পানী ইফালে আৰু এইবাৰ আহিল ইণ্ডিয়াৰ ফিল্ডিং চ' এইবাৰ ফিল্ডিং কাষত আহিলে ভাল আছিল এটাকৈ আহি আছে বাৰু অফচাইড আহিল এইবাৰ আহিল এইটো চাহাৰ কোহলিৰ কাষত ফিল্ডিং কৰিব আহিবকে এইটো টোপনি গেল দে আৰু কোহলিত দেখা দেখি নাই আমাৰ কাষত আহিলে ভাল আছিল একবাৰ ফিল্ডিঙত খা বাপেকে এইবাৰ আৰু কিবা লাইট নুমাই গ'লে চেছ মুঠতে গুৱাহাটী ফ্লেছৰ বাহিৰত যাব নোৱাৰে আৰু এইবাৰ আৰু লাইট নোমোৱাৰ কাৰণে ফ্লেছ জ্বলাব দিছে ডিজে আৰু কি ক'ম तो लेफ्ट में ले जाना और बोलना क्या बोलोगे और जब मैं बोलूं राइट तब राइट में ले जाना और बोलना हाँ क्या बोलोगे रेडी रेडी ओके अभी एकदम सीधा 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 लेफ्ट you can go louder right yes go louder left right, left, right, left, right, left, right, left, right. মোৰ মাতটো ভাঙিছে কিন্তু মই ভাগ কৰা নাই লাইট আহিল দে আৰু প্লেয়াৰ কেইটাও আহিল এতিয়া আৰু খেলা ষ্টাৰ্ট হ'ব আৰু ফাইনেলি মিষ্টাৰ বিৰাট কোহলি আমাৰ কাষত আহি গ'ল মজা বিৰাট আৰু এইবাৰ অশ্বিন আমাৰ আগত আছে অশ্বিন দাই ভালকৈ নাচলাকে আমাৰ ফালে এতিয়া বয়াই পাইছে নেকি আৰু ফাইনেলি লাষ্ট টাইমত আমাৰ কেপ্টেইন চাহাব মানে ৰোহিত শৰ্মা আমাৰ ওচৰত আহি গ'লে ৰোহিত কেটছটো মিছ হৈ গৈছে একো নহয় এইটো ফ্ৰী হিট আছিল লাষ্ট টাইম পালোঁ 6টা বলত 37 ৰান লাগে প্ৰথমতে বল লাগিছিল যদিও এতিয়া অলপ নিচিতে আৰু ডেভিড মিলাৰে সাউথ আফ্ৰিকাৰ পৰা আহি গুৱাহাটীত 100 মাৰ দিলাকে ডেভিড মিলাৰে দে যিয়ে নহওক দে খেলাখন অলপ ভাল লাগছে মজা ডেভিড মিলাৰ আৰু এনেকৈ যায় যে ইণ্ডিয়া জিকিল দে অৱশেষত চ' কংগ্ৰেচুলেশ্যন ইণ্ডিয়া গুৱাহাটীত আহি এনেকৈ ভাল খেলৰ কাৰণে পেচা বচুল গেম হৈছে একদম যতীন চাপ্ৰুদা হ'ব যা খেলা শেষ ঘৰত যা দৌঙো আৰু হ'ব দে থেংক ইউ এতিয়া যাওঁ দে আৰু ঘৰত ইয়াৰ পৰা এতিয়া মোটামুটি 110-15 কিলোমিটাৰমান হ'ব আমাৰ ঘৰলৈকে ফাইনেলি ওললো দে আৰু চালো দে আৰু বঢ়িয়া লাগছিল কেনে ফিল হৈছিল
40,000 মানুহ পইচা মহানগৰৰ কষ্ট নাকানো পইচাটো মনত নাথাকে কিন্তু আজিৰ দিনটো এই বস্তুখিনি পুৰা মনত থাকিব লাইফ টাইম মনত থাকিব সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু পূজাৰ শুভেচ্ছা জনাই আজিলৈ ইমানেই